হাই ফ্ৰেণ্ডছ, আজি মই আপোনালোকক এটি ভাল ভিডিঅ' দেখাবলৈ গৈছোঁ ইউটিউবৰ থাম্বনেইলৰ বিষয়ে। মই ৰাজ শইকীয়াই আপোনাক মোৰ টেকনিকেল আছাম চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা আছে তেনেহ'লে কাষত থকা ন'টিফিকেশ্যন বেলটো ক্লিক কৰি দিব। এতিয়া আমি প্ৰথমতে ভিডিঅ'টোৰ বিষয়ে টাইটেলটো চাই আপুনি গম পালেই কিহৰ ভিডিঅ' ক'ম। প্ৰথমতে এতিয়া আপুনি ইউটিউবৰ থাম্বনেইল বুলিয়ে নহয়, আপুনি এটা ভাল ইমেজ ইয়াত ক্ৰিয়েট কৰিব পাৰিব। প্ৰথমতে আপুনি নিজৰ যি মোবাইলত আপুনি প্লে ষ্ট'ৰ এপৰ পৰা পিক্সেল লেব ডাউনলোড কৰিব লাগিব এপটো। এতিয়া পিক্সেল লেব মোৰ ইয়াত আপুনি দেখিছে এইটো ডাউনলোড কৰা আছে, তেতিয়াহ'লে আমি পিক্সেল লেবটো ক্লিক কৰিম। এতিয়া আপুনি ইয়াত দেখিব যে কি ইয়াত বহুত কিবা কিবি আছে, এতিয়া খালী জেগা আছে মানে। এতিয়া আপুনি ইয়াত বহুত পিকচাৰো কৰিব পাৰিব। ধৰি লওক আপুনি এতিয়া এয়া দেখিছে প্ৰথম পেজটো এনেকৈ ওলাব। তাৰপিছত আপুনি ইয়াত বিভিন্ন ধৰণৰ পিকচাৰ দেখিছে, ইয়াত তলত এইবোৰত ক্ৰপ কৰিব পাৰিব আপুনি। ইয়াত আপুনি ইয়াৰ এটা ক্লিক কৰি চাওঁ দেই। ইয়াত 3Dটো চালোঁ, ইয়াত নিউ টেক্সট বুলি ওলালে। নিউ টেক্সটটো ক্লিক কৰিলোঁ। ক্লিক কৰাৰ লগে লগে আপুনি ওপৰত এটা কাট পেঞ্চিল ওলোৱা দেখিব। কাট পেঞ্চিল পৰা ক্লিক কৰক, আকৌ এপাত কিবা কাট পেঞ্চিলৰ বহুত কিবা কিবি দেখিব। কাট পেঞ্চিলটো ক্লিক কৰক, ইয়াত নিউ টেক্সট ওলাই গ'ল। আপুনি ইয়াত টেক্সট লিখিব পাৰিব, বুজি পালে? এতিয়া আমি ইয়াত টেকনিকেল আছাম লিখিলোঁ, টেকনিকেল আছাম অ'কে কৰি দিলোঁ, তেতিয়া ইয়াত আহি গ'ল। এনেধৰণে আপুনি নিজৰ ইমেজটো এডিট কৰিব পাৰিব, আৰু লগতে আপুনি ইয়াত টেক্সটো লিখিব পাৰিব। এতিয়া আমি এই টেক্সটটো ডাঙৰ কেনেকৈ কৰিম? ইয়াত লেফ্টত এটা বাটন আছে, এইডোখৰত ইয়াত দেখিছে। এতিয়া আমি এইটো ক্লিক কৰি দিম, মানে অকণমান চুই পিনে টানি আনিম। এনেদৰে ডাঙৰ কৰিব পাৰি। বহল কৰিবলৈ 2 পইণ্ট ধৰোঁ, এইটো ধৰি পিনে টানি দিম, বহল কৰিব পাৰিলোঁ। এতিয়া সৰু কৰিবলৈ হ'লে আকৌ সেনেদৰে সৰু কৰি দিব পাৰোঁ, এই ধৰণে। এতিয়া ওপৰৰ প্লাছ পইণ্টটো, ইয়াত আপুনি টেক্সট, ষ্টিকাৰ, ছেভছ বহুত ধৰণৰ কিবা ফাংচন কৰিব পাৰিব। ইয়াত এই ওপৰৰ 3 নম্বৰটো মাজৰটো আপুনি গেলাৰীলৈ ছেভ কৰিব পাৰিব, মানে ভিডিঅ'টো ইমেজ কৰি পিনে গেলাৰীলৈ ছেভ কৰিব পাৰিব। তাৰপিছত আৰু ইয়াত বহুত ধৰণৰ ফাংচন পাৰিব এডিট কৰিবলৈ। আপুনি সেই আটাইতকৈ ভাল ইমেজ এডিট কৰা এপটো হৈছে পিক্সেল লেব। আপুনি যদি নিজৰ থাম্বনেইল এডিট কৰিবলৈ বিচাৰিছে তেতিয়াহ'লে পিক্সেল লেবটো ডাউনলোড কৰি দিব। আজি যদি আমাৰ ভিডিঅ'টো আপোনালোকে ভাল পালে তেনেহ'লে প্লিজ লাইক কৰি দিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু কমেণ্ট কৰিব। আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষত থকা ন'টিফিকেশ্যন বেলটো দবাই দিব। থেংক ইউ ফৰ ৱাচিং। মই ৰাজ শইকীয়াই আপোনালোকক ধন্যবাদ জনালোঁ মোৰ ভিডিঅ'টো চোৱাৰ বাবে। থেংক ইউ।